हेलो फ्रेंड वेलकम टू माय यूट्यूब चैनल मैं राजाकर आपलोके चाइছে আরজেডকে টোটাল यूट्यूब चैनल হয় फ्रेंड আজিৰ ভিডিঅ'টোত আলোচনা কৰিম যে অসমৰ মুখ্যমন্ত্ৰীয়ে নামানে ভাৰতৰ সংবিধান আৰু লগতে কি কথা ক'লে হবিশেষ এই ভিডিঅ'টোত আপোনালোকে চাব পাৰিব। তো আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু যদি ভাল লাগি থাকে নিশ্চয় লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। তো আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এনেকুৱা এজন মুখ্যমন্ত্ৰীক আমি মুখ্যমন্ত্ৰী পাতিলোঁ যি উতনুৱা, যি উচ্ছৃংখল, যি অল্পজ্ঞানী আৰু যি ভাৰতৰ সংবিধানক নামানে, যি ভাৰতৰ সংবিধানৰ আদৰ্শক অগ্ৰাহ্য কৰে আৰু অগ্ৰাহ্য কৰি অহংকাৰী মানুহৰ নিচিনাকৈ তেওঁ কিছুমান কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে একেবাৰে মূৰত ধৰিছে, ক্ষমতাই তেওঁ মূৰত ধৰিছে, তেওঁ একো গম নোপোৱা হৈছে। তেওঁ মানে RSSক তেল মাৰিবৰ কাৰণে, বিজেপিক তেল মাৰিবৰ কাৰণে, নাগপুৰ আৰু দিল্লীক তেল মাৰিবৰ কাৰণে তেওঁ যিকোনো কথা এতিয়া ক'বলৈ সাহস কৰিছে, কাৰণ তেওঁ সকলোকে কিনি পেলাইছোঁ বুলি ভাবিছে। মিডিয়াৰ পৰা আৰম্ভ কৰি সকলোকে কিনি পেলাইছোঁ বুলি ভাবিছে। চৰকাৰ ইমান দেউলীয়া যে মোৰ শিৱসাগৰৰ কাৰণে 1 কোটি টকাৰ ৱৰ্ল্ড হেৰিটেজ চাইটৰ ষ্টাডিৰ কাৰণে দিম বুলি কৈ 1 বছৰ 6 মাহ এতিয়ালৈকে পইচা দিব পৰা নাই। এনেকুৱা চৰকাৰ দেউলীয়া। সেই সময়ত কিন্তু হিমন্ত বিশ্ব শৰ্মাই 24 ঘণ্টাই হেলিকপ্টাৰত ঘূৰি ফুৰে। তেওঁ খেতিত বিয়া খাবৰ কাৰণে হেলিকপ্টাৰ লৈ যায়। তেওঁ কেবিনেট বৈঠক পাতিবৰ কাৰণে কোটি কোটি টকা, অলপ দিনৰ আগতে কৈ আছিলে নহয় যে কেবিনেট বৈঠকৰ কাৰণে পইচা আমি খৰচ নকৰোঁ, এইটোতো ৰাজহুৱা ধন, মানুহে ব্যক্তিগতভাৱে খৰচ কৰে। এতিয়াতো এইবাৰ ছাপ্লিমেণ্টাৰী বাজেটত ওলাই গ'ল যে কোকৰাঝাৰত এইবাৰ কেবিনেট বৈঠক পাতিবৰ কাৰণে তেওঁলোকে 1 কোটি টকা আবণ্টন দিছে। এই গোটেই ঘটনাবিলাকে প্ৰমাণ কৰিছে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে অসমৰ পুঁজি একদম লুটি পুটি খাইছে। হিমন্ত বিশ্ব শৰ্মাই মানে অসমখনক নিজৰ ঘৰ বুলি ভাবিছে আৰু ইয়াত থকা সকলো টকা তেওঁ ঘৰৰ মানে তহবিলটো বুলি ভাবিছে, ট্ৰেজাৰীটো বুলি ভাবিছে, তেওঁ ঘৰৰ বাকচটো বুলি ভাবিছে আৰু তেওঁ নিজৰ ইচ্ছামতে ৰজাৰ নিচিনাকৈ পইচা খৰচ কৰিবলৈ লৈছে। গতিকে এই মুহূৰ্তত আমি স্পষ্ট ৰূপত ক'ব খুজিছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ দেউলীয়া আৰু এই চৰকাৰে এনেকুৱা ধৰণৰ অনাহক খৰচবিলাক বন্ধ কৰিব।